নমস্কাৰ জয় জয়তে মই প্ৰথমে শ্ৰদ্ধাৰ সমূহ অসমবাসী তথা পৃথিৱীবাসীৰ শ্ৰদ্ধাৰ ৰাইজসকললৈ অহা দীপাৱলীৰ শুভকামনা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তো আজিৰ সংবাদ মেলখন মানসিক ইচ্ছা নথকা সত্ত্বেও আমাৰ হালবাৰী জিলা UPPL কমিটিৰ নেতা বন্ধুসকলে মই MCL হিচাপে আৰু আমাৰ BPF দলক সংবাদ মাধ্যমৰ যোগেদি ভিত্তিহীন বিভ্ৰান্তমূলক কথা কোৱাৰ কাৰণে আজিৰ সংবাদ মেলখন পাতিব লগা বাধ্য হ'লোঁ। তো UPPLৰ নেতা বন্ধুবিলাকে সদাগৰ বাদশাহ ডাঙৰীয়াই এটা কথা সংবাদ মাধ্যমত উত্থাপন কৰিছে, মই হেনো MCLA হোৱাৰ পিছত 2 বছৰৰ ভিতৰত সোণবাৰী অঞ্চলত বা সমষ্টিত মানে বোলে ৰাইজৰ ওচৰলৈ যাব পৰা নাই বা যোৱা নাই, এইটো এটা কৈছে। তাৰ লগতে আমাৰ BPF দলৰ শাসন কালত BPF দলৰ পৰা মানে ভাতৃকে কি কয় হত্যালীলা যজ্ঞ তেনেকুৱা ধৰণৰ সংবাদ মাধ্যমত এও ক'ব বিচাৰিছে। তো 1 নম্বৰতে মই সেইটোৰ প্ৰশ্ন দিব বিচাৰোঁ। এও এই কলা জিঅ' বেগৰ কথাও কৈছে, মই MCLA নথকাৰ পৰা 2005 চনৰ পৰা যেতিয়া আমাৰ BPF দল ৰাইজৰ আশীৰ্বাদত BTCৰ শাসনৰ গণ্ডিত বহিবলৈ সক্ষম হোৱাৰ পিছত এই যে সামাজিক কৰ্মী হিচাপে BPFৰ সাধাৰণ সদস্য আছিলোঁ, সেইটো সময়ৰ পৰাই নাৰায়ণগুৰি, এলেংগামাৰী, সোণবাৰী, গোবৰধনা, আনকি মথনগুৰি সমষ্টিৰ ওদালগুৰি, লাবদাংগুৰি এই এলেকাত ৰাইজৰ লগত উদাৰ মনতাৰে যিখিনি মোৰ সম্ভৱ অনুযায়ী তন মন ধন দি এই নদী ৰোধ কৰাত মই সহযোগ কৰি আহিছোঁ। MCLA হোৱাৰ পিছতো 2021 চনত তেতিয়া অৱশ্যে আমাৰ সদাগৰ চাহাব আছিল না নাই সঠিক মনত নাই, তেতিয়াও কিন্তু মই এই নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা ৰাইজৰ লগত মানে গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে একেলগে শ্ৰমদান দি তাতে ৰাইজৰ এসাঁজ ভোজৰ ব্যৱস্থা কৰিছিলোঁ। তাৰ লগতে মথনগুৰি সমষ্টিত সোণবাৰী, পশ্চিম সোণবাৰী, দক্ষিণ সোণবাৰী কয়তো মথনগুৰি সমষ্টিতো আপোনাৰ লাষ্ট মোৰ শালবাৰী সমষ্টিৰ লাষ্ট বৰ্ডাৰত সোণবাৰীত ৰাইজৰ শ্ৰমদান দিয়াত গুণা আৰু লগতে খানাৰ অলপ ব্যৱস্থা কৰি দিছিলোঁ। আৰু এই 2022 চনত যিটো আপোনাৰ বানপানী, এইটোত মোক নোযোৱা বুলি কৈছে। জিঅ' বেগ UPPL দলৰ ফালৰ পৰা নদী ৰোধ কৰাৰ কাৰণে স্থাপন কৰা বুলি কৈছে। বাস্তৱত এও আচল কথাটো নাজানে। জিঅ' বেগটো সঁচা কথা ক'বলৈ হ'লে আমাৰ সুৰবুক সমষ্টিৰ সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ দেৱে অসমৰ জলসিঞ্চন মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা দেৱক বাৰে ৰিকুৱেষ্ট কৰি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা 919খন
জিঅ' বেগ দিয়াইছিলে আৰু সেই জিঅ' বেগটো 22 জুলাই 2022 তাৰিখত নদী ৰোডৰ কাৰণে মই নিজেই উপস্থিত থাকি ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰজন আছিলে, ডিপাৰ্টমেণ্টেল ষ্টাফবিলাক আছিলে, ইয়াতে আৰু সোণবাৰী এলেংগামাৰী অঞ্চলৰ ৰাইজে দেখা পাইছে, এওঁলোকেও আছিলে। 2022 22 জুলাই তাৰিখে এই জিঅ' বেগৰ জিআই বোৰ্ডটো নদী ৰোড কৰাৰ কাৰণে স্থাপন কৰিছিলে। সেইদিনাখন কিন্তু আমাৰ সদাগৰ বাদশাহ মহোদয় এইখন উদ্বোধনী কিন্তু নাছিলে, মই লগ পোৱা নাই। পিছফালে যাব পাৰে, আগবেলা কিন্তু এওঁ নাছিলে। আৰু এটা মই কথা ক'ব বিচাৰোঁ, নক'লেও নহ'ব, এওঁবিলাকে এনেই মানে গৰাখহনীয়া ৰোডৰ কথাটো কৈ থাকে, সংবাদ মাধ্যমত বহুত ডাঙৰ ডাঙৰ কথাবিলাক কৈ থাকে। বাস্তৱত এই এলেংগামাৰী সোণবাৰী অঞ্চলৰ যিটো গৰাখহনীয়া, সঁচা কথা যদি ক'বলৈ যাওঁ, তাতে পাথৰ কুঁৱাৰীৰ নামত মেচিনাৰী খননেৰে গৰাখহনীয়াৰ যিটো প্ৰভাৱ এইটো বঢ়াই দিয়া হৈছে। এই মেচিনাৰীৰ মালিক হিচাপে আমাৰ এই সদাগৰ বাদশাও এজন, তেওঁ এইটো কথা নুই কৰিব নোৱাৰে। এওঁৰ জেচিবি এখনেৰে এই নদীৰ কিনাৰত খনন কৰি গৰাখহনীয়ামুখী আমাৰ ৰাইজৰ গাঁওমুখী কৰি পেলাইছে নদীটো। তো মই অনুৰোধ কৰিম, আপুনি সেই গৰাখহনীয়া ৰোধ যদি কৰিবলৈ 1 নম্বৰত আপোনাৰ সেই যিটো জেচিবিৰ খনন সেইটো যাতে বন্ধ কৰে, ৰাইজৰ ভাল হ'ব। আৰু এওঁ ক'ব বিচাৰিছে 17 বছৰ বি পি এফ শাসন কালত মানে বি পি এফ দলে হত্যাযজ্ঞ চলাইছিলে আদিবাসীৰ ওপৰত, মাইনৰিটিৰ ওপৰত। মই এই কথাটো মই ধিক্ষাৰ দিছোঁ আৰু আমাৰ ইউপিপিএলৰ নেতা সদাগৰ বাদশাহ ডাঙৰীয়াক মই সতৰ্ক কৰি দিছোঁ, অহা দিনবোৰত যাতে তেনেকুৱা ধৰণৰ ভিত্তিহীন বিভ্ৰান্তমূলক কথাবিলাক যাতে সংবাদ মাধ্যমত যাতে প্ৰচাৰ কৰি ৰাজ্যক যাতে বেমেজালি নেপেলায়। বি পি এফ দল BTC অঞ্চলৰ পূৰ্ণ সমৰ্থিত এটা ৰাজনৈতিক গণতন্ত্ৰৰ পদ্ধতিৰ এটা ৰাজনৈতিক দল, কোনো উগ্ৰপন্থী দল নহয়। বি পি এফ দলৰ শাসনকালত বহুত বিৰোধী দল সংগঠনবোৰে বি পি এফ দলৰ চৰকাৰখন কেনেকৈ অস্থিৰ কৰিব পাৰি, BTC অঞ্চল কেনেকৈ অশান্তিময় পৰিৱেশ বিস্তাৰ কৰিব পাৰি, প্ৰতিষ্ঠা কৰিব পাৰি, তেনেকুৱা ধৰণৰ উঠি পৰি লাগিছিলে। আৰু লগতে এওঁ কৈছে স্বৰ্গীয় ABMCৰ সভাপতি স্বৰ্গীয় লাফিকুল ইছলাম ডাঙৰীয়াক হেনো বি পি এফ দলে হত্যা কৰিছে, তেনেকুৱা ধৰণৰ ক'ব বিচাৰিছে। এই কথাৰ কোনো ভিত্তি নাই। আজি ইউপিপিএলৰ চৰকাৰ চলি আছে, প্ৰশাসন যন্ত্ৰ এওঁলোকে যদি ভাবে এওঁলোকৰ হাতত, তেতিয়াহ'লে বহুত সোনকালে আমি দাবী কৰিছোঁ ইউপিপিএলৰ লাফিকুল ইছলামৰ যিজন হত্যাকাৰী, যিমান পাৰে সম্ভৱ সোনকালে এৰেষ্ট কৰি জেললৈ যাতে প্ৰেৰণ কৰে, সেইটো দাবী কৰিছোঁ। তাৰে লগত সেইখন সংবাদ মেলতে হালবাৰী জিলা কমিটিৰ সন্মানীয় সভাপতি বিখন গোহাৰি ডাঙৰীয়াই কৈছে অপজিশ্যনৰ MCL হিচাপে ডেভেলপমেণ্ট কাম কৰিব পৰা নাই। হয়তো সঁচা, অপজিশ্যনৰ MCL ডেভেলপমেণ্টৰ কাম কৰিব নোৱাৰে, কিন্তু মই প্ৰয়াস কৰিছোঁ MCL হোৱাৰ 2-3 মাহৰ ভিতৰতে মই 13টা এষ্টিমেট বনাই PWDৰ আণ্ডাৰত কোকৰাঝাৰত এডিশ্যনেল চিফ ইঞ্জিনিয়াৰিং অফিচত মই এষ্টিমেট ছাবমিশ্যন কৰাৰ কাৰণে মানুহ পঠাইছিলোঁ। কিন্তু পৰিতাপৰ বিষয়, খুব দুৰ্ভাগ্যজনক কথা, সেইখন এষ্টিমেট ডিপাৰ্টমেণ্টৰ PWD ডিপাৰ্টমেণ্টৰ এডিশ্যনেল চিফে ৰাখিব নোৱাৰিলে। কাৰণ ইউপিপিএল চৰকাৰৰ মাননীয় EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই PWDৰ IC হিচাপে
লিখিত আকাৰে এটা চিঠি দি থৈছে বিটিচি অঞ্চলৰ বিটিচিৰ যিকোনো MCLA বিৰোধী MCLA বিটিচিৰ যিকোনো বিৰোধী MCLA কোনো এটা কাম যাতে নিদিয়ে ৰিটেন আকাৰে লিখিত আকাৰে বিটিচিৰ PWD ডিপাৰ্টমেণ্টৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ দি থৈছে সেই মৰ্মে কোনো এষ্টিমেট ৰাস্তাৰ এষ্টিমেট বিৰোধী দলৰ MCLA কোনো এটা এষ্টিমেট এই বিটিচি চৰকাৰে গ্ৰহণ নকৰে তেনে থলত অপজিশ্যনৰ MCLA হিচাপে উন্নতিকৰণৰ কথাটো তেনেকুৱা ধৰণে চেঙেৰা মোৰ MCLA ফাণ্ডৰ বাহিৰে সম্ভৱপৰ হৈ নুঠে আৰু এটা কথা ক'ব লাগিব যোৱা BPF চৰকাৰৰ আমালত আমাৰ BPF দলপতি মাননীয় হাগ্ৰামা মহলাৰী দেৱৰ নেতৃত্বত কিন্তু বিৰোধী দলৰ MCLA বিলাকে আজিৰ বৰ্তমানৰ অসমৰ ৰাজ্যসভাৰ সাংসদ যেতিয়া তেখেতে বিটিচিৰ MCLA হিচাপে আছিলে তেতিয়া কিন্তু ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াই হাগ্ৰামা মহলাৰী দেৱৰ পৰা কোটি কোটি টকাৰ কিন্তু স্কিম পাবলৈ সক্ষম হৈছিলে তো আজিৰ তাৰিখত দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰখনে কোনো বিৰোধী দলৰ MCLA বিলাকক একোটা কাম কৰাৰ কাৰণে সুযোগটো প্ৰদান কৰিব বিচৰা নাই এই এটা অগণতান্ত্ৰিক কথা বুলি আমি ক'ব লাগিব এইটো হ'ল আৰু মূল কথা ক'বলৈ গ'লে মই এইটো কেতিয়াও আশা নকৰোঁ আমি এটা দলে আন এটা দলৰ ওপৰত বোকা ছটিওৱা খেলটো আমি খেলিব নিবিচাৰোঁ বাস্তৱত এওঁলোকে যিটো ৰাজ্যক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে মূলতে সেই প্ৰতিশ্ৰুতিবোৰ যাতে এওঁলোকে পৰিপূৰ্ণ কৰি যাতে ৰাজ্যক উন্নতিৰ মুখ যাতে দেখায় সেয়ে আচল কাম সেই কামত কিন্তু একো কৰিব পৰা নাই এওঁলোকে কৈছিলে ৭৫,০০০ টকা দিব সদনত মই প্ৰশ্ন কৰিছিলোঁ ৭৫,০০০ টকাটো অসম্ভৱ বুলি কৈছে ডেপুটি CM মাননীয় আমাৰ গোবিন্দ বসুমতাৰীদেৱে এওঁ কৈছে এয়া জানো ৭৫,০০০ যিটো প্ৰতিশ্ৰুতি সেইটো হেনো ৰাজনীতিৰ মানে পলিটিকেল ডাইলগ আছিলে বুলি কৈছিলে অফিচিয়েলি সেইটো কৰাটো অসম্ভৱ বুলি এওঁ কৈছে এইটো গ'ল ঘৰে ঘৰে ট্ৰেক্টৰ দিয়াৰ কথা কৈছিলে এখনো ট্ৰেক্টৰ BTC গভৰ্ণমেণ্ট ফালৰ পৰা আজিতো দিব পৰা নাই কিয় দিব পৰা নাই সেইটো আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি পূৰণ কৰক নিবনুৱা সমস্যা সমাধান কৰাৰ কথা কৈছিলে কিমানটা চাকৰি আপোনালোকে প্ৰদান কৰিলে সেইটো ব্যৱস্থা কৰক ঠিক তেনেকৈ যিয়ে নহওক এতিয়া কথা ক'লে বহুত কথা আছে মই ক'ব নিবিচাৰোঁ এটা কথা আপুনি সকীয়াই দিওঁ আপোনালোকে জইনিং চেৰিমনি কৰে কি কৰি থাকক কিন্তু মিছামিছি BPF দলৰ বদনাম কৰি মিছা ধৰণৰ জইনিং চেৰিমনি যাতে নাপানে এইটো অনুৰোধ কৰিছোঁ আৰু আপোনালোকে যদি ভাবে না BPF দলৰ দাবী কৰিছে ২,০০০ মানুহ আহিছে পালি নেতাই যোগদান কৰা বুলি কৈ আছে কোন নেতা গৈছে আপোনালোকে ৰাজহুৱা কৰক মই এইটো প্ৰত্যাহ্বান জনাইছোঁ BLTৰ পৰা আপোনালোকৰ দলত যোগদান কৰা বুলি আপোনালোকে কৈছে কোন BLT কোন আমাৰ BPFৰ সহযোগী BLT আপোনালোকৰ দলত যোগদান কৰিছে সেয়া আপোনালোকে ৰাজহুৱা কৰক হয় মই গম পাইছোঁ এইটো বিষয়ে আমি কৈছোঁ আমাৰ কেইটামান বহিষ্কৃত BLT যি BLTবিলাকে BLTৰ শাস্তি পোৱাৰ পিছত নিজৰ BLTৰ কাৰ্যালয়খন মানে পুৰিকে বহিষ্কৃত হৈছিল তেনেকুৱা ধৰণৰ BLTবিলাকে 10 বছৰমান আগতে বহিষ্কাৰ কৰা হৈছিলে তেনেকুৱা ধৰণৰ BLT হয়তো গৈছে তো শেষত এটাই কথা ক'ম যাতে বিভ্ৰান্তমূলক মিছা কথাবিলাক ভিত্তিহীন কথাবিলাক কৈ আমাৰ এই হালবাৰী সমষ্টিত যাতে বা হালবাৰী জিলাত যাতে পৰিৱেশ যাতে বেয়া কৰাৰ কাৰণে চেষ্টা নকৰে আৰু আপোনালোকে যিটো দলীয়ভাৱে যিটো প্ৰতিশ্ৰুতি ৰাইজলৈ প্ৰদান কৰিছিলে সেইটো যাতে
পৰিপূৰ্ণ কৰে সেইটোৱেই অনুৰোধ। সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে মই হালবাৰী ডিষ্ট্ৰিক্ট কমিটি BPPৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এতিয়া আজি আমাৰ এই BPPৰ তৰফৰ পৰা যিখিনি সংবাদমেল আহ্বান কৰা হৈছে, এই আহ্বানমেল আপোনালোকে বোধহয় গমেই পাইছে যে UPPL দলে 16 তাৰিখে যিখিনি গ্ৰেণ্ড জইনিং চেৰিমনি প্ৰগ্ৰাম কৰিছিলে, এই গ্ৰেণ্ড জইনিং যি চেৰিমনি, এই চেৰিমনি বনোৱাটো আমাৰ BPPৰ তৰফৰ পৰা, হালবাৰী ডিষ্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা আমি এইটো মানে ফেক জইনিং চেৰিমনি বা মিষ্টাচাৰ জইনিং চেৰিমনি আমি আখ্যা দিছিলে। ইয়াৰ উদ্দেশ্যটো হ'ল তেওঁলোকে UPPL দলে BPPL দলৰ পৰা যিখিনি যায় বা যিখিনি কৰ্মী যায়, এই কৰ্মীটো তেওঁলোকে কি কৰে, BPPL দলৰ পৰা আহিছে বুলি তেওঁলোকে ঘোষণা কৰি পেলাই তেওঁলোকে জইনিং কৰে। ইয়াৰ কাৰণে আমি এইটো মানে আমি ফেক নিউজ বুলি মাতিছিলে আৰু আমি কোৱা হৈছিলে যে কিয় ফেক নিউজ বুলি তেওঁলোকক আখ্যা দিছিলে যে আমাৰ যিখিনি UPPLৰ যি চেণ্ট্ৰেল কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটিৰ যিখিনি ফেচবুক ৱেবছাইট, এই ৱেবছাইটত তেওঁলোকে দেখাই দিছিলে যে চেণ্ট্ৰেল UPPLৰ যিখিনি ৱেবছাইট তেওঁলোকে 1500জন যিখিনি এক্টিভ ৱৰ্কাৰ জইন হৈছে বুলি তেওঁলোকে ঘোষণা কৰিছে আৰু চালবাৰী ডিষ্ট্ৰিক্ট UPPL যিখিনি ৱেবছাইট পেজত 2000 এক্টিভ ৱৰ্কাৰ BPPৰ পৰা জইন কৰিছে বুলি তেওঁলোকে কৈছে। কিন্তু কথাটো হ'ল তেওঁলোকৰ যিখিনি দাবী লিখিছে বা যিখিনি লিখিছে তেওঁলোকে এইটো মিল নাই। ইয়াৰ কাৰণে এইটো আমি এই ফেচবুক মিট জৰি দি আমি এইটো মিষ্টাচাৰ বা ফেক জইনিং চেৰিমনি বুলি আমি ঘোষণা কৰিছিলে। আৰু তাতে আমাৰ যিখিনি UPPL দলৰ হালবাৰী ডিষ্ট্ৰিক্ট কমিটি UPPLৰ সাধাৰণ সম্পাদক তেখেত সুৰেশ চৰকাৰ ডাঙৰীয়াৰ বিভিন্ন কথা তেখেতে এই প্ৰেছ মিট বা জইনিং চেৰিমনিৰ জৰিয়তে ডিমাণ্ড কৰিছিলে যে এবাৰ তেওঁলোকৰ যিখিনি UPPL দল বা BTRৰ যিখিনি চৰকাৰ, প্ৰমোদ বড়োৰ নেতৃত্বৰ যিখিনি চৰকাৰ, এই চৰকাৰৰ যিখিনি কাৰ্যকমনিকা, এই কাৰ্যকমনিকা ভাল পাই আজি সমগ্ৰ BTR অঞ্চলৰ ৰাইজে আজি ভাল পাই তেওঁলোকে মানে UPPL দলত জইন কৰিছে বুলি দাবী কৰিছিলে। কিন্তু আমি তেওঁলোকৰ যিখিনি কাৰ্যকমনিকা, এই কাৰ্যকমনিকা আমি আচৰিকে পাইছোঁ। তেওঁলোকে যি কাম কৰি আছে আজি BTR অঞ্চলত বা BTC অঞ্চলত যিখিনি উন্নয়নৰ কাম কৰিব লাগিছিলে, এই উন্নয়নৰ কাম আজিলৈকে আমি কৰিবলৈ পাইছে বুলি আমি দেখা পোৱা নাই। যে আজিৰ দিনত তেওঁলোকৰ যিখিনি UPPL দলৰ চালবাৰী যি ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি তথা বিকন গয়াৰী তথা হালবাৰী সাব ডিভিজনৰ লেণ্ড এডভাইজাৰী কমিটিৰ চেয়াৰমেন, তেখেতে যিখিনি মানে কাম কৰিছে, সেই কাম কৰাটো আপোনালোকে যদি গম পায় বা আপোনালোকে যদি জানে, আপোনালোকে আচৰিত খাব যে যোৱা 16/9/2022 তাৰিখে তেখেত বিকন গয়াৰী, আমাৰ হালবাৰী ডিষ্ট্ৰিক্ট কমিটি UPPLৰ সভাপতি, তেখেতে আমাৰ চাউদুৰ বিটাত এখনে মানে হায়াৰ ছেকেণ্ডাৰী স্কুল আছে। এই হায়াৰ ছেকেণ্ডাৰী স্কুলটো আছে দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ হায়াৰ ছেকেণ্ডাৰী স্কুল। এই হায়াৰ ছেকেণ্ডাৰী স্কুলৰ মানে দখলত থকা মাটি, চৰকাৰী মাটি 558, এই মাটিখন তেওঁলোকে কি কৰিছে যে অতুল ভৱন বা BJP ভৱন বনাবলৈ তেওঁলোকে কি কৰিছে, লেণ্ড এডভাইজাৰী বৰ্ডত এপ্ৰুভ কৰিছে। ইয়াৰ কাৰণে আমি তেওঁলোকে যিখিনি কাম কৰিছে, এই কাম কৰাটো আমি কণ্ডেম কৰিছোঁ। যি মাটি পূৰ্ব যুগৰ পৰা আজিলৈ মানে স্কুলৰ দখলত আছিলে, এই স্কুলৰ দখলৰ মাটিটো তেওঁলোকে কেনেকৈ মানে লেণ্ড এডভাইজাৰী বৰ্ডত আজি এপ্ৰুভ কৰিলে, সেই এইটো আছিলে। তেওঁলোকে লেণ্ড এডভাইজাৰী বৰ্ডৰ যিখিনি পাছ কৰা কপিটো আপোনালোকক এইটো আমি অলপ পিছত আপোনালোক দি আছোঁ, এইটো আপোনালোকে চাই থাকিলে হ'ল। আমি আচৰিত পাইছোঁ, তেওঁলোকে বোধহয় আমি সন্দেহ কৰিছোঁ যে UPPL চৰকাৰে বা বিকন গয়াৰী ডাঙৰীয়াই যে লেণ্ড এডভাইজাৰী বৰ্ডৰ যিখিনি মানে মাটি এপ্ৰুভ কৰি দিলে, সেই মাটি এপ্ৰুভ কৰাৰ আমি সন্দেহ কৰিছোঁ তেওঁলোকে যে বৃহৎ যিখিনি ধনৰ লেনদেন হৈছে নেকি, নহ'লে আজিৰ দিনত যি মাটি স্কুলৰ নামৰ দখলত আছিলে, সেই মাটিকে তেখেতে কি আইনত কেনেকৈ ভিত্তিত স্কুলত নুসুধাকৈ তেওঁলোকে এইটো এপ্ৰুভ কৰি দিলে। ইয়াৰ কাৰণে তেওঁলোকৰ ওচৰত আমি প্ৰশ্ন কৰিছোঁ। আৰু আমি আচৰিত পাইছোঁ যে তেখেত সুৰেশ চৰকাৰ ডাঙৰীয়াৰে বহুত কথা কৈছে যে আজিৰ দিনত তেওঁলোকে বহুত কাম কৰিছে। সুৰেশ চৰকাৰ ডাঙৰীয়া, আপোনালোকেতো কথা কৈছিলে যে 1 vote 1 job, ক'লৈ গ'ল আপোনালোকৰ সেইখিনি কথা? আপোনালোকে যিখিনি কথা কৈছিলে যে 1 vote 1 job, আজি আপোনালোকে কোনোবা মানে ভোটাৰক, কোনোবা UPPL সমৰ্থনক আজি চাকৰি দিব পাৰিছেনে? যে আপোনালোকক আমি প্ৰশ্ন কৰিছিলে যে BTC অঞ্চলত 6জন যিখিনি নমিনেটেড কেণ্ডিডেট, সেই কেণ্ডিডেটটো মাইনৰিটিৰ পৰা কিয় দিয়া নহ'ল, এইটো আমি সুধিছিলে। কিন্তু আপোনালোকে উল্টাকৈ প্ৰশ্ন কৰিছে যে আমি কিয় এইটো সোধা হৈছিলে যে আপোনালোকে এটা ডিমাণ্ড কৰিছিলে যে BTR অঞ্চলত যিখিনি জাতি জনগোষ্ঠী বসবাস কৰি আছে, এই জাতি জনগোষ্ঠী বসবাস কৰা সম্প্ৰদায়ৰ পৰা বা কমিউনিটিৰ পৰা
MCLA নমিনেট কৰি দিয়া হৈছিলে যেনে আমাৰ গোৰ্খা সম্প্ৰদায়ৰ পৰা মাধৱ চন্দ্ৰ চেত্ৰী চাউতলৰ পৰা উইলছন হাটছা আৰু চৰণীয়া কছাৰীৰ পৰা স্বৰ্ণপ্ৰদীপ ডেজা কেৱডৰ পৰা প্ৰদীপ কুমাৰ বায়ন ৰাভাৰ পৰা হেমন্ত কুমাৰ ৰাভা আৰু জেনেৰেলৰ পৰা অপূৰ্ব মেধি তেওঁলোকক দিয়া হৈছে ধন্যবাদ তেওঁলোকৰ সম্প্ৰদায়ৰ পৰা দিয়াৰ কাৰণে কিন্তু BTC অঞ্চলৰ সৰ্ববৃহৎ ছেকেণ্ড লাৰ্জেষ্ট যিখিনি পপুলেশ্যন থকা যি BTR অঞ্চলত আমাৰ মুছলমান সম্প্ৰদায়ৰ পৰা আপোনালোকে কিয় দিয়া নহ'ল আপোনালোকে এইটো ইয়াৰ কাৰণে আমি এই প্ৰশ্নৰ পৰা উত্তৰ বিচাৰিছোঁ যে সুৰেশ সৰকাৰ ডাঙৰীয়া যে আপুনি জানে যে UPPL যি আজি মাইনৰিটিৰ ওপৰত যে যোৱা যিখিনি মাইনৰিটিবিলাকক যে যোৱা যিখিনি ফৰতীয় নিৰ্বাচন যিখিনি BTC ইলেকশ্যন এই BTC ইলেকশ্যনত 6জন মানে কেণ্ডিডেট দিছে বুলি আপোনালোকে ঘোষণা কৰিছে কিন্তু আমি দেখা পাইছোঁ যোৱা BTC ইলেকশ্যনত আপোনালোকে যোন সমষ্টিত মাইনৰিটি কেণ্ডিডেট দিছিলে এই কেণ্ডিডেটত আপোনালোকে ইনডাইৰেক্টলি BJPক ছাপোৰ্ট কৰি পেলাই মাইনৰিটি যিখিনি কেণ্ডিডেট এই কেণ্ডিডেটটো হাৰিয়ে পেলাই আপোনালোকে BJPক সমৰ্থন কৰা হেন হৈছে আমি এইটো দেখা পাইছে আজি সুৰেশ সৰকাৰ ডাঙৰীয়া আপুনি কওক যে BTC অঞ্চলত 40টা যি সমষ্টি এই সমষ্টিত আপোনালোকে কোন সমষ্টিৰ পৰা মানে TCLC চেয়াৰমেন দিলে যে মাইনৰিটি সম্প্ৰদায়ৰ পৰা আপুনি কওকচোন এইটো যে সুৰেশ সৰকাৰ ডাঙৰীয়া আপুনি আজি আপোনালোকৰ যিখিনি দল এই দলৰ কথাটো আমি জানো যে আপোনালোকে কিমান মাইনৰিটিৰ ওপৰত মানে মৰম আছে এইখিনি কথা আমি জানো কাৰণ কিয় আপোনাৰ যিখিনি চৰকাৰক নেতৃত্ব দিয়া যিখিনি লিডাৰ এই লিডাৰে এটা সময়ত অসমত যিখিনি 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে তেওঁলোকে ST বিচাৰি আছিলে সেই সময়ত তেখেতে এটা মানে জাতীয় সংগঠনত থাকি পেলাই তেখেতে কৈছিলে যে অসমত থকা মুছলমানবিলাককো কি ST দিয়া যাওক আৰু কালিৰ পৰা তেওঁলোকক শামুক কেকেৰা আৰু গাহৰি খাওয়া আৰম্ভ কৰক বুলি তেখেতে ইটিকিং কৰি দিছিলে তাৰ পৰাই আমি গম পাইছে যে আপোনালোকৰ যিখিনি মানে চৰকাৰ গঠন কৰা বা চৰকাৰৰ নেতৃত্ব দিয়া যি লিডাৰ এই লিডাৰে আমাৰ কিমান মুছলমান সম্প্ৰদায়ক আপোনালোকে মানে মৰম কৰে যে আপোনালোকে কৈছে যে আজি আপোনালোকে কৈ আছে কি BTR অঞ্চলত বহুত কাম কৰিছে বা BTR অঞ্চলত বহুত কাম কৰিবলৈ গৈ আছে বুলি আপোনালোকে দাবী কৰিছিলে যে আজিৰ দিনত আপোনালোকৰ যিখিনি ইলেকশ্যন যিখিনি মেনিফেষ্টো এই ইলেকশ্যন মেনিফেষ্টোত আপোনালোকে মানে সময় লৈ পেলাই আপোনালোকে বিতৰণ কৰি লৈছিলে যে 6 মাহৰ ভিতৰত আমুকটো কৰিম 1 বছৰৰ ভিতৰত আমুকটো কৰিম বুলি আপোনালোকে ঘোষণা কৰি দিছিলে যেনে আমি শুনি পাইছোঁ যে আপোনালোকৰ যিখিনি ইলেকশ্যন মেনিফেষ্টোত 2 নম্বৰ যি এজেণ্ডা এই 2 নম্বৰ এজেণ্ডাত আপোনালোকে পইণ্টত আছিলে ফ্ৰী কাৰাপশ্যন গভৰ্ণমেণ্ট যে আজি আমিতো শুনি পাইছোঁ আমিতো দেখি পাই আছোঁ আপোনালোকৰ ছ'চিয়েল মিডিয়াত যে ছ'চিয়েল মিডিয়াত বিভিন্ন যিখিনি PMGYSৰ যিখিনি কাৰাপশ্যন এই কাৰাপশ্যন আজিলৈকে আমি দেখা পাই আছোঁ আপোনালোকে ক'ত গৈছে এতিয়া ফ্ৰী কাৰাপশ্যন গভৰ্ণমেণ্টৰ পৰা এইটো মুক্ত কৰাৰ কাৰণে আজি আপোনালোকে চৰকাৰ আহিলে 3 কোৱাৰ্টাৰলি জনতা দৰবাৰ কৰিম বুলি পাতিম বুলি আপোনালোকে ৰাইজৰ প্ৰতিশ্ৰুতি দিছিলে ক'লৈ গ'ল আপোনালোকৰ সেই প্ৰতিশ্ৰুতি আপোনালোকে যদি BTC ইলেকশ্যনত জিতি যায় বা চৰকাৰ গঠন কৰে আপোনালোকে কি কৰিব VCTC ইলেকশ্যন পাতিম বুলি আপোনালোকে এইটো কথাটো প্ৰতিশ্ৰুতি দিছিলে ক'লৈ গ'ল চৰকাৰ ডাঙৰীয়া আৰু আপোনালোকে কৈছিলে BTR এগৰ্ডৰ 6.3 দফা মতে BTR অঞ্চলত যিখিনি ভেঞ্চাৰ স্কুল আছে এই ভেঞ্চাৰ স্কুলটো 1 বছৰৰ মাজতে সম্পূৰ্ণ প্ৰাধিকৰণ কৰিম বুলি আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে কৰিব পাৰিলে না আজি 2 বছৰ অকলি যাব আপোনালোকে আজিলৈকে আপোনালোকে এইটো কি কৰিব নোৱাৰিলে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে আপোনালোকৰ ইলেকশ্যন মেনিফেষ্টোত 17 নম্বৰ ইলেকশ্যন মেনিফেষ্টোত আপোনালোকে কৈছিলে যিখিনি কণ্ট্ৰাকচুৱেল টিচাৰ আছিলে যোনে কাম কৰি আছে তেওঁলোকক ৰেগুলাৰ কৰা হ'ব বুলি আপোনালোকে ঘোষণা দিছিলে ক'লৈ গ'ল চৰকাৰ ডাঙৰীয়া আপোনালোকে উত্তৰ দিয়ক আপোনালোকৰ যি ইলেকশ্যন মেনিফেষ্টো এই মেনিফেষ্টোত 26 নম্বৰত আপোনালোকে কৈছিলে যিখিনি গৰীব ফেমিলি আছে এই গৰীব ফেমিলিক 6 মাহৰ ভিতৰত যদি পাৱাৰত আহে তেওঁলোকক মানে ৰেচন কাৰ্ড দিয়া হ'ব বুলি বা বিতৰণ কৰি দিয়া হ'ব বুলি আপোনালোকে ঘোষণা কৰিছিলে কাক বা দিলে না মানে চৰকাৰ ডাঙৰীয়া যে আপোনালোকে উত্তৰ দিয়ক হালবাৰী ডিষ্ট্ৰিক্ট কমিটি UPPLৰ বিষয়ববীয়াসকলে যে আপোনালোকে আজিৰ দিনত কেইজন ফেমিলিক আপোনালোকে আজি ৰেচন কাৰ্ড দিছে আপোনালোকে কৈছিলে যে বছৰৰ মাজত আপোনালোকে 31 নম্বৰ যিখিনি পইণ্ট ইলেকশ্যন মেনিফেষ্টোত আপোনালোকে কৈছিলে যে বছৰত 10,000 জব ক্ৰিয়েশ্যন কৰিম বুলি আপোনালোকে কৈছিলে ক'লৈ গ'ল আপোনালোকৰ এই বাধাটো আপোনালোকৰ যিখিনি প্ৰতিশ্ৰুতি ক'লৈ গ'ল আপোনালোকৰ এইটো
যে আপোনালোকৰ ইলেকশ্যন মেনিফেষ্টো 50 নম্বৰ যি পইণ্টত আপোনালোকে কৈছিলে যিখিনি VCDCয়ে হওক বা মিউনিচিপালিটিয়ে হওক বা টাউন কমিটিয়ে হওক বা পাৰ্টি লেভেলত যিখিনি কিবা আছে তাতে 33% ওমেন ৰিজাৰ্ভেশ্যন কৰিম বুলি আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে আজি কোন VCDCত চেয়াৰমেন কিমান কেইজন আছে আপোনালোকে 30% যে ৰিজাৰ্ভেশ্যন এই ৰিজাৰ্ভেশ্যনটো আপোনালোকে এইটো পূৰণ কৰিছে না আজিৰ দিনত আপোনালোকে উত্তৰ দিয়ক যে 33%ৰ সেই BDC অঞ্চলত কিমান পাৰ্চেণ্ট মহিলা বা ওমেন্স আজি মানে TCLCৰ চেয়াৰমেন আপোনালোকে দিলে এটা আপোনালোকে কওকচোন আপোনালোকে 52 যিখিনি ইলেকশ্যন মেনিফেষ্টো এই মেনিফেষ্টোত আপোনালোকে কৈছিলে যে ওমেন ইম্পাৱাৰমেণ্টৰ কাৰণে আপোনালোকে মানে সেলফ হেল্প গ্ৰুপৰ বিলাকৰ ৭৫,০০০ বছৰি আপোনালোকে বিতৰণ কৰিম বুলি আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে আপোনালোকে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছে না এইটো আমাৰ প্ৰশ্ন থাকিল যে আপোনালোকে কৈছিলে যিবোৰ মহিলাবিলাক আজিৰ দিনত তেওঁলোকে কি দোকান দি আছে চকী বাৰ দি আছে তেওঁলোকৰ কাৰণে একালীন সাহায্য 25,000 টকাকে দিম বুলি আপোনালোকে ঘোষণা কৰিছিলে কলৈ গ'ল চৰকাৰ ডাঙৰীয়া কলৈ গ'ল বিকন গয়াৰী ডাঙৰীয়া সেইবিলাক প্ৰতিশ্ৰুতি পূৰণ কৰাৰ আপোনালোকে কৈছিলে যে হালবাৰী অঞ্চলত বহুত মানে উন্নতি কৰিছে বুলি আপোনালোকে কৈছিলে আপোনালোকৰ ইলেকশ্যন মেনিফেষ্টোত তাতে কথা কোৱা আছে 86 পইণ্টত যে যিখিনি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এই হেডকোৱাৰ্টাৰক স্মাৰ্ট টাউনত কনভাৰ্ট কৰিম বুলি আপোনালোকে ঘোষণা কৰিছিলে আৰু যিখিনি সাব ডিভিজনেল হেডকোৱাৰ্টাৰ এই সাব ডিভিজনেল হেডকোৱাৰ্টাৰটো আপোনালোকে মডেল টাউনত মানে কনভাৰ্ট কৰিম বুলি কৰিছিলে আজি কৰিলে না হালবাৰী টাউনটো হালবাৰী যিখিনি মাৰ্কেট আছে সেই মাৰ্কেটটো আপোনালোকে এইটো মানে আপোনালোকে টাউনলৈ মানে কনভাৰ্ট কৰিলে না আপোনালোকে 96 যিখিনি ইলেকশ্যন মেনিফেষ্টো পইণ্টত আপোনালোকে কৈছিলে যে মাইনৰিটি ডেভেলপমেণ্টৰ কাৰণে আপোনালোকে ক্ৰিয়েট কৰি মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড গঠন কৰিম বুলি আপোনালোকে কি প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতিটো ক'লৈ গ'ল ইয়াৰ কাৰণে আপোনালোকৰ ওপৰত এইটো প্ৰশ্ন থাকিলে আপোনালোকে যাতে এইটো অনাগত দিনত আপোনালোকে উত্তৰ দিয়ে ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু তেওঁলোকৰ এজন নেতায়ে কথাটো কৈছিলে যে আমাৰ সদাগৰ বাচ্চা বুলি আমি শুনি পাইছোঁ তেখেতে অৰ্গেনাইজিং মানে সেক্ৰেটাৰী চেণ্ট্ৰেল UPPLৰ তেখেতে বিভিন্ন দাবী কৰিছিলে বিভিন্ন দাবী কৰাৰ যিখিনি উত্তৰ এই উত্তৰটো তেওঁলোকে আমাৰ যিখিনি উত্তৰ আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ পৰা অলৰেডি দিয়া হৈছে আৰু আমাৰ যিখিনি BPF দলৰ পৰা এতিয়া সাংবাদিকসকল আমি তেওঁলোকৰ ফালৰ পৰা তেওঁলোকে যিখিনি আমাক প্ৰতিশ্ৰুতি দিছিলে ইলেকশ্যন মেনিফেষ্টোত সেই ইলেকশ্যন মেনিফেষ্টোত প্ৰতিশ্ৰুতি দিয়াবৰ যাতে সোনকালে আমাক উত্তৰ দিয়াত কোনোবা যদি কাম কৰিব পাৰিছে এইটো আমাক যাতে উত্তৰটো দিয়াৰ কাৰণে আপোনালোকৰ সংবাদমেলৰ জৰিয়তে মই এইটো মানে আহ্বান জনাইছোঁ ধন্যবাদ